গুড মৰ্নিং সকলোকে সুপ্ৰভাত নতুন এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া শুই উঠিছোঁ, চাওক মুখেই ধোৱা নাই, বিচনাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই ঢালাই বিচনা কৰি মাটিতে শুবলগীয়া হৈছে, উপায় নাই আৰু দৰমহা পালেহে কিনিব লাগিব বিচনা এখন। চাই থাকক আজি দিনটোতনো কি কাম কৰোঁ চাই থাকক। এয়া গা পা ধুই উঠিলোঁ, উঠি এয়া ডিউটিলৈ যাবলৈ বুলি জোতা চোতা পিন্ধিলোঁ, ৰেডি। এয়া মালিকৰ ঘৰ, চাওক 2 তলা। এয়া ওলাইছোঁ আৰু এয়া ৰেডি দীপক ডিউটিলৈ বুলি। আৰু এটালৈ ৰখি আছোঁ মাধৱলৈ, আহিয়ে পোৱা নাই। সি মাইকীৰ নিচিনা মানে বহুত দেৰি কৰে, মানে গা ধুতেও দেৰি, কাপোৰ পিন্ধোতেও দেৰি, আহিয়ে পোৱা নাই। এইটো লাহে ধীৰে ওলাইছে আৰু চাওক। এনেকৈ আহি কোম্পানী পাই গ'লোহি ডিউটিলৈ বোলে। এই আমাৰ লগৰ ছোৱালীখিনিও আহি আছে, ইফালে ৰিকু, হাদিকুল আহি পাই গ'লোহি। চাওক আমাৰ ডিউটি ছুটি হৈ গ'ল। ছুটি হৈ যোৱাৰ পিছত অলপমান ফুলৰ বাগিচাখন আছে, তাতে অলপমান প্ৰাক টাইপৰ, তাতে যাম বুলি ভাবিছোঁ। এয়া ফটো পৰ্বত চলি আছে, ফটো তোলাই, ফটো উঠি আছে, ভিডিঅ' কলেজ ফটো পোষ্ট। কোম্পানীটোৰ লগতে মানে প্ৰাকখন ধুনীয়া, মানে অলপ মনোৰঞ্জন কৰিব পাৰে। অলপ গা মানে বেয়া লাগি থাকিলে মনবোৰ, মানে ইয়াতে আহি অলপ এনেই ৰিলেক্স কৰিব পাৰে। ভাল সুবিধা এটা বনাই দিছে আমাৰ কাৰণে, ভাল লাগে। অলপমান চাম কি কিনো দেখোঁ, চাই থাকক, ভাল লাগে। কিবা বাগিচাখন ধুনীয়াকৈ সজাইছে, কিন্তু বহুত ডাঙৰ। ইয়াত মালিকো থাকে নিচিনা লাগিছে, আজিলৈকে দেখা নাই, থাকিব পাৰে চাগে। মানে ধুনীয়াকৈ চিকিউৰিটি গাৰ্ড আছে। গাৰ্ডেনখন বহুত ডাঙৰ কিন্তু। এনেকৈ শুই দিব পাৰোঁ, কি কিনাবন হয়, মজা লাগে। চাওক সৰু পোৱালি লৈহে আনা, আৰু ইয়াত কি ধুনীয়া লাগিব বে। বাহ, চালিয়া জেগা, ভাল লাগিছে। অলপ ভাগৰ লগা দেখি অলপ শুই দিওঁ বুলি ভাবিছোঁ, যিহেতু কাম কৰিবলগীয়া হৈছে। যদিহে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু।